কর্ম এটা আমি কার কারণে কৰি আছো দেহৰ কাৰণে দেহৰ কাৰণে কৰ্ম কৰা এটো প্ৰতিটো গাধৰ কাৰণে কৰা বুলি কৈছে গাধৰে যেনেকৈ অকল দেহৰ কৰ্ম কৰে নিজলে একো নাথাকে সেইকাৰণে আমি ল'ৰা ছোৱালীৰ কৰিলো সমাজৰ কৰিলো চব কৰিলো নিজৰ কাৰণে কি কৰিলো আপুনিতো উদ্ধাৰ হ'ব লাগিব মইতো উদ্ধাৰ হ'ব লাগিব নিজৰ কাৰণে কি কৰিলো হিচাপ দিয়ক নিজৰ কাৰণে কি কৰিলো হিচাপ দিয়ক ল'ৰাৰ কাৰণে কৰিলে হয় কৰিলে ল'ৰাইতো এদিন আপোনাক এৰিব এইটো খাতা নিয়মে বোৱাৰীক যিদিনা পাব মানে এজন মানুহে দুজনক সমান ভাল পাব নোৱাৰে বোৱাৰী পাব সেইদিনা বোৱাৰী তাৰপাছতে ল'ৰা ছোৱালী জন্ম হ'ব নিজৰ তেতিয়া আপোনাক চাব নোৱাৰে আৰু আপুনি এতিয়া দুখ কৰিলেও লাভ নাই কেলে এইটো হ'ল প্ৰকৃতিৰ নিয়ম আধ্যাত্ম শূন্য জীৱন সংসাৰৰ ইয়া ধৰ্ম আৰু শেষত যেতিয়া বিচনাত কৰিব আজি ভালে থাকোঁতে বন্ধু এজন গ'লে আপোনাৰ ঘৰত সময় নাই আজি আপুনি ভালে থাকোঁতে কোনোবা এজন মানুহ গ'লে আপুনি সময় দিব নোৱাৰে আপুনি এদিন বিচনাত পৰিলে আপোনাক কোনে সময় দিব আপুনি ভালে থাকোঁতে আপোনাৰ ঘৰলৈ কোনোবা এজন গ'লে সময় নাই কথা পাতিবলৈ সময় নাই এজন বন্ধুক থাক বুলি ক'বলৈ সময় নাই এখন ঘৰত ঘৰ কেইটা পিঢ়ি পাৰ হৈ গৈছেগৈ অতিথি থকা বহুতৰ ঘৰত এইটো শুনাই নাই কেতিয়াও এখন ঘৰ এনেকুৱা ঘৰ আছে অতিথি ৰাখিয়ে পোৱা নাই তাৰ ল'ৰা ছোৱালী কি ভাবিব যে যাৰ ঘৰত অতিথি যাই পোৱা নাই গুৰু গোসাঁই যাই পোৱা নাই যাৰ ঘৰত কোনো আলহী যাই পোৱা নাই থাকি পোৱা নাই ৰাতি তেতিয়া আপোনাৰ ঘৰত ল'ৰা ছোৱালী অতিথি দেখিলে ভয় খাব কোনোবা যদি কিবা কাৰণে আহিবলৈও দুৱাৰ মুখ পাই ভয় খাব এইটো থাকিব নিদিয়া আজি সেইটোৱে হৈছে কোনোবা যোৱাৰ লগে লগে আহিলে এইটো আৰু মই এতিয়া সময় চাবলৈ সেইখিনি সময় মই বিচনাত শুব লাগিছিল কথা পাতিলেও ৰস নাই সেইজনে অলপ পাতি তাৰ পাছত বুজি পায়ে আৰু যে যাব হ'ল আৰু গতিকে এই কথাবোৰে আমাৰ যিটো ৰস মনৰ ভাৱনা এইটো চব কাঢ়ি দিছে আত্মাই ক'ত শান্তি পায় আগৰ দিনত মোমায়েক আহিলে জোতা লুকাই থয় চলা পানীত তিয়াই দিয়ে সেইবোৰ আত্মাত ৰস থাকে সেইবোৰ আত্মাই তৃপ্তি পায় আগত আইতাকৰ লগত বহে সাধু শুনায় আইতাকে সাধু শুনায় সাধু কথা কয় আগতে নাতিয়েকৰ লগত কিমান খেলে আগতে গোটেই পৰিয়ালটোৱে একেলগে মজিয়াত ভাত খায় আৰু যিজন ঘৰৰ পৰিয়ালৰ মুখ্য মানুহ সেইজনক বেছিকৈ দিয়ে কেলৈ সেইজনে আকৌ ভগায় গাড়ী দিয়াতকৈ আনন্দ হ'ল বাপেকৰ পৰা চব্জি অকণমান দিয়া তাতকৈ আনন্দ গাড়ী এখন দিলেও সেই আনন্দ নাপায় সেইবোৰ হৃদয় আছিলে সেইবোৰ হৃদয়ৰ ভাগ বতৰা আছিলে গতিকে আমাক এই কথাটোকে কৈছে কৰ্মান্নবাধিকাৰস্তে মা ফলেষু কদাচন এই কাম কৰক ফলবিলাক বাঞ্ছা নকৰিব কাৰণ কেলে দেহৰ প্ৰতিটো কৰ্মই আপোনাক মোক বান্ধে দেহৰ প্ৰতিটো কৰ্মই আপোনাৰ মোৰ জীৱন দুখময় কৰে আত্মাৰ কৰ্ম কৰক আজি আমাৰ আধ্যাত্মিক সমাজখনে এই কাম এটা কৰিছে আহক বা নহওক এই ল'ৰা ছোৱালীখিনিক নিজৰ ভাবিয়ে কৰিছে আৰু সেই নিজৰ ভাবি কৰিবলৈ শান্তি পাব সুখ পাব এই কথাটোকে আমাক কৈছে আৰু ঘৰবোৰ আশ্ৰম বুলি কেলে কৈছে গৃহস্থী আশ্ৰম মানে কি সকলোৰে আশ্ৰয় সকলোকে সমভাৱনা সকলোৰে প্ৰতি সমান মৰম তেতিয়া ঘৰবোৰ আমি সজাই তুলিব পাৰোঁ কেলে মাজে মাজে অতিথি ৰাখকচোন কি অসুবিধা আছে মোকে মাতিব নহ'লে মোক বাৰু মাতিলেও দিগদাৰী হ'ব অতিথি ৰাখক অভ্যাস কৰক ল'ৰাটোৱে চাওক মাজে মাজে দুই এজন অতিথি আজিকালি ঘৰত পৰিয়ালো নাথাকে চবৰ ঘৰে ঘৰে গাড়ী গ'ল খাবলৈ টাইমত যায় খাই গুচি আহে যেন ধাবা আৰু কিন্তু এই মাজে মাজে অতিথি ক'ৰবাৰ পৰা মাতি নি এটা ৰাখকচোন আপোনালোকৰ ইফালে থকা জেগাও নাই নগাঁৱৰ ফালে দেখিছোঁ তাত অতিথি থকা ঘৰ আছে এক্সট্ৰা ৰুম এক্সট্ৰা পায়খানা এক্সট্ৰা বাথৰুম আছে তেওঁ বেলেগ ফালে পৰিয়ালৰ লগত সম্পৰ্ক নাই তেওঁ যাবলৈ মন গ'লে মন গ'ল বাহিৰত যাবলৈ তেতিয়া কিন্তু আমাৰ এতিয়া প্ৰায় ঘৰবিলাকত অতিথিৰ কাৰণে ঘৰ নবনায় গোসাঁই ঘৰ নবনায় এক্সট্ৰা কৰি তেতিয়াহে গোসাঁই থাকিব অতিথিৰ কাৰণে এক্সট্ৰা ঘৰ এটা থাকিলে থাক বুলি ক'ব পাৰিব এতিয়া থাক বুলি কয় যেনিবা থকা জেগাই নাই অকল নিজৰ কাৰণে বনাইছে অতিথিৰ কাৰণে ঘৰ এটা বনাওক অতিথি আলহীৰ কাৰণে
তেতিয়াহে মৰম চেনেহ বাঢ়ে, আপোনাৰো মৰম চেনেহ বাঢ়িব। এটা প্ৰমাণ কৰি চাবচোন, অতিথি ভগৱান, এজন অতিথি যাবৰ লগে লগে বনোৱাটো শ্ৰদ্ধা ভক্তি আহি যায়। আৰু যেতিয়া ঘৰখনৰ এটা পবিত্ৰ হয়, আজি আমাৰ ঘৰত কোনোবা এজন অতিথি আছে, সুন্দৰকৈ ল'ৰা ছোৱালীকো ৰাতিপুৱা দি এই অতিথিজনক ৰাতিপুৱা সেৱা এটা কৰি আৰু ঘৰখন সুন্দৰকৈ ৰাখিব, মানে পৰিৱেশ নিৰ্মাণ হ'ব ঘৰখনত। নহ'লে আপোনালোকে অকলে অকলে বান্ধাইছে, অকলে অকলে খাইছে, অকলে অকলে আনিছে, কি সুখ পাব? সেইকাৰণে অৰ্জুনক কৈছে যে অৰ্জুন, কৰ্মৰ মাজেৰে দুটা সুখ পোৱা যায়, এটা আত্মাৰ সুখ, এটা হ'ল দেহৰ সুখ। দেহৰ সুখটো পাই হ'ল আলহী যিদিনা আহিব, একদম ডাঙৰ বজাৰ নাম চাম ল'ব নাপায়, এইখনত ডাঙৰ পৰা কিনি আনিব বজাৰৰ পৰা। আলহী আহিলে ঠিকছে নোপোৱাই জানো? সেইকাৰণে আলহীক খবৰ দি আহে, এনেই নাহে। কিন্তু খবৰ দি আহিলেহে যোগাৰ কৰিব। আলহীও জানে যে খবৰটো এদিন আগত দিব, তেতিয়াহে বস্তু আনি যোগাৰ কৰিব পাৰিব। এইবিলাকৰ পৰা দেহৰ তৃপ্তি পায়। আকৌ ইজনে কৈ পঠিয়াব, অহা সপ্তাহত আমি যাম দেই, কাৰণ কেলে তেওঁলোকে খাওঁতে কিমান খালে, বহুত খাই দিলে, সেইটো আকৌ খাব লাগিব। কিন্তু অতিথি আত্মাৰ আনন্দ দিব। এবাৰ চাবচোন আপোনালোকে, এবাৰ কৰিব, যিসকলে কৰে নালাগে কৰিবলৈ, এবাৰ অনুভৱ কৰিছে, যিসকলে কৰি পোৱা নাই এই সপ্তাহৰ ভিতৰতে কৰিব। কোনোবা এজন অতিথি যিকোনো প্ৰকাৰে ৰাস্তাত যোৱা বুঢ়া মানুহ বা ক'ৰবাত পালে আপুনি লৈ যাব, আপুনি দেউতা বুলি ভাবিব, আপোনাৰ দেউতাৰ বয়সত যদি, আৰু যদি অকণমান ডেকা আছে আপুনি পৰিয়ালৰ কিবা বুলি ভাবিব। চাবচোন কিমান ৰস পাব, কিমান আনন্দ পাব, কিমান তৃপ্তি পাব। সেইজনক দেউতাৰ ভাৱনাৰে যদি আপুনি আনক যে খুৱাওক, তেওঁক খুৱাই মেলি সন্তুষ্ট কৰক, সেৱা সৎকাৰ কৰি পঠিয়াই দিয়ক, আপুনিও কিমান তৃপ্তি পাব, তেওঁ কিমান তৃপ্তি পাব। এই যোগটো এবাৰ পৰীক্ষা কৰি চাওক। সেইকাৰণে আমাক তৃতীয় অধ্যায় ভগৱত গীতাত কৈছে, কাম আত্মাৰ আনন্দৰ কাৰণে কৰক। দেহৰ আনন্দৰ কাৰণে কৰা কামবোৰ আনন্দবোৰ নাথাকে, এইবোৰ কোনো অৰ্থই নাই। দেহৰ কেনেকৈ অৰ্থ থাকিব? আজি আপুনি যিমান ভাল খায়, খোৱাৰ 5 মিনিট পাছত যদি বিছটা হ'ল নহ'ল। আচ্ছা, ৰসগোল্লাই খালে, লালমোহন খালে, কালাকান খালে, পনীৰ খালে, 5 মিনিট পাছত 20টা হ'ল নে নহ'ল? 5 মিনিট পাছত যিটো 20টা হ'ল, সেইটো কেনেকৈ আনন্দ পাব? সেইকাৰণে খাই আনন্দ পোৱা আৰু খুৱাই আনন্দ পোৱা, লৈ আনন্দ পোৱা, দি আনন্দ পোৱা, ধৰিব পাৰিছেনে? এই দি আনন্দ পোৱা এইটো হ'ল আত্মাৰ আনন্দ, আৰু লৈ আনন্দ পোৱা এইটো হ'ল দেহৰ আনন্দ। এতিয়া চাবচোন, এতিয়া প্ৰায় মানুহ দেহৰ আনন্দত মগ্ন। এই যে হাজিৰা কৰা মানুহ এটা বা মানুহজনক 10 মিনিটো বহিব নিদিয়ে, পইচা এনে আহিছে নেকি? কিন্তু এই ৰ'দখনত মানুহ এজনে কাম এটা কৰিছে, নহয়নে? আপুনি বাৰু অফিচত ইমান পইচা লৈছে, আপোনাক যদি ক'লে তো পইচা এনেই আছে নেকি, আপোনাৰ কেনেকৈ লাগিব মনটো? অফিচত ইমান 1000 টকা দৰমহা পায়, আপুনিতো নিজিৰাই জানো? সেই অনুভৱটো কিয় নহয়? চাইকেল মাৰি কোনোবা এজনে 20 কেজি জিকা আনিছে, আপোনাৰ ঘৰলৈ গৈছেগৈ, আপোনাক সুধিছে, মা জিকা ল'ব নেকি? আপুনি জিকাটো লৈছে, দামটো সোধাৰ লগতে ধমকি মাৰিবই, ইমান দাম লৈছ নেকি, ইমান দাম হ'ব পাৰে নেকি? যিয়ে নহয়, তাৰ পাছত 1 কেজি জিকা লৈছে, এটা বেছিকৈ নে? এটা বেছি, আপোনাৰ বিবেকে কেলে নধৰে? সি এটা বেছি দিলে তাৰ লাভটো গুচি গ'ল। সেই ৰ'দে ৰ'দে চাইকেলখন মাৰি 20 কেজি জিকা আপোনাৰ ঘৰত গৈছে দিবৰ কাৰণে, তাৰ অৱস্থাটো ভাল থাকিলে জানো সেই জিকা 20 কেজি লৈ যায়? তাৰ ল'ৰা ছোৱালী নাই জানো? অৰ্থাৎ এইটোৱে চিন, এই মানুহজন দেহৰ ভাৱনা, ইন্দ্ৰিয়ৰ ভাৱনাত থকা মানুহ, তেওঁ আত্মাৰ সুখ নাপায়। কিন্তু আত্মাৰ সুখ যে সেই মানুহজন আপোনাৰ ঘৰলৈ গৈছে, ঘৰলৈ গৈছে, পানী এগিলাচ দিয়কচোন, পইচা নাযায় নহয়। প্ৰথম মানুহজনক পানী এগিলাচ দিয়ক, যে প্ৰভু আপুনি বা আপুনি ভকত, আপুনি বা
বা ককা আপুনি বা দেউতা ক'ৰ পৰা নোৱাৰিছে এইখিনি ক'ৰ পৰা আনিছে আপোনাৰ ল'ৰা ছোৱালী কেইটা আপুনি কিমান লাভ পায় দিনটোত এইকণ সুধিবৰ কাৰণে এইটো মানুহ নহয় জানো আমি অন্তত সেইকণ সুধো সেইকণ সুধিলে আপোনাক চাব পিছৰবাৰ আপোনাৰ ঘৰলৈ যোৱাৰ লগে লগে আপুনি নোকোৱাকৈ সি এটা বেছি দিব আপুনি ক'ব লাগিব ৰ'ব তুমি ইমান বেছি নিদিবা আপোনাৰ লাভটো কিমান হ'ব আপুনি কাৰণ আপোনাৰ বিবেক বাৰু বুদ্ধি আছে তাৰ সেইজনৰ হৃদয় আছে দুখীয়া মানুহবিলাকৰ হৃদয় আছে আবেগ আছে জ্ঞানী মানুহৰ হৃদয় আৰু আবেগ নাই বুদ্ধিটো বহুত আছে আৰু সেইকাৰণে আপুনি সেই কথাটো ক'ব লাগিব তেতিয়া আপোনাৰ চাব সেইজনে অন্তত চাহকাপ যদি সোধায় আপোনাৰ ঘৰলৈ ক'ৰবাত গ'লেও আপোনাৰ ঘৰলৈ চাইকেল মাৰি পাবগৈ যে আইগৰাকী এই বস্তু আজি ভাল বস্তু এটা আনিছোঁ দি থৈ আনো তেওঁলোক হৃদয় আছে গতিকে মানুহক সদায় ভাল মুখেৰে মাতক তেওঁলোকে ধনী ধনী মানুহক ভয় কৰে মানুহে সেইটো জানিব কিন্তু মৰম কৰকচোন আপোনাক বহুত ভাল পাব এজন শিক্ষিত মানুহ এজন মূৰ্খ মানুহে বহুত সন্মান কৰে কিন্তু শিক্ষিত মানুহজনে কয় ছয় মাতি একেবাৰে তাক এনেকুৱা কৰে যে চাইকেল দোকানত চাবচোন বয়সস্থ এজন মানুহ আছে বা ক'ৰবাত এখন বজাৰে কৰিছে কিন্তু এজন যদি প্ৰফেচাৰো যায় তেওঁলোকে মানে ভাই কিমান দাম এইটো ছাৰ এইটো বা ইমান দাম সেইজনে সন্মানটো ইমান ধুনীয়াকৈ কৰে এইজনে সন্মানটো কিয় নকৰে গতিকে এই কথাটোকে আমাক বুজাইছে যে আমাৰ কৰ্মৰ মাজেৰে দুটা ধাৰা এটা হ'ল আত্মাৰ সুখ দিব কৰ্মই এটা আত্মাৰ দুখ দিব সেইকাৰণে দেহ ভাৱনাৰে দেহৰ স্বাৰ্থৰে দেহৰ বিচাৰেৰে কৰ্ম যিমান কৰ্ম কৰোঁ প্ৰতিটো কৰ্মত আমাৰ দুখ আছে প্ৰতিটো কৰ্মত কষ্ট আছে কিন্তু আমি যিদিনা আত্মাৰ ভাৱনাৰে আত্মাৰ চিন্তাৰে আমি কৰ্ম কৰোঁ প্ৰতিটো কৰ্ম চাব বহুত সুখ দিব